নমস্কাৰ। এটা ভাল খবৰ যে জ্ঞানাকাংক্ষা প্ৰস্তুত হৈ আহি আমাৰ হাতত পৰিলহি। এইখন আপোনালোকৰ হাতত আমি তুলি দিব পাৰিম এতিয়া। সৰ্বমুঠ 25টা লেখাৰ সৈতে 380 পৃষ্ঠাৰ এখন কিতাপ হ'ল। অৱশ্যে কিছুমান আৰ্টিকল আমি ইয়াত দিব নোৱাৰিলোঁ। আমি ইয়াত প্ৰথম খণ্ড কৰিলোঁ আৰু দ্বিতীয় খণ্ড প্ৰস্তুত হৈ আছে, কাৰণ ভলিউমটো বহুত বাঢ়ি গৈছে পৃষ্ঠাৰ সংখ্যাটো। সেইকাৰণে আমি দ্বিতীয় খণ্ডলৈ ৰাখিলোঁ যাতে পাঠকৰো সুবিধা হয়। এতিয়া ক'বলৈ গ'লে যিটো সঁচা আৰু সত্য হয় যে এই কিতাপখনৰ যিটো শক্তিৰে ক্ৰিয়া কৰি আজি এই কিতাপখন প্ৰস্তুত কৰিলে সেয়া আপোনালোকে। হয়তো মোক কোনোবাই কৈছিলে এটা সময়ত যে তুমি যিবোৰ কথা কৈ থাকা এইবোৰ ফেচবুকত লিখা, ছ'চিয়েল মিডিয়াত লিখা, আন কোনোবাই পঢ়িব। মই লিখিছিলোঁ আৰু আপোনালোকে ইমান মৰম কৰিলে, ইমান মৰম দিলে, ইমান সুন্দৰ সুন্দৰ প্ৰেৰণাদায়ক মন্তব্য কৰিলে, আৰু লগতে আপোনালোকে এইটোও পৰামৰ্শ কৰিলে যে এখন কিতাপ কৰা। আৰু সেয়াই আৰম্ভণি। সেই আৰম্ভণি আমাক ভবাই তুলিলে, বহুজনে ক'লে, আৰু অৱশেষত আজি এখন জ্ঞানাকাংক্ষা প্ৰস্তুত হ'ল। 2 বছৰ দিন লাগিল মই বিভিন্ন দিশ এনালাইচিছ কৰিবলৈ, চাবলৈ, আৰু সেইকাৰণে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আপোনালোকৰ অবিহনে কেতিয়াও সম্ভৱ নহ'লহেঁতেন, মই কেতিয়াও লিখিব পাৰিম বুলিয়ে ভবা নাছিলোঁ। প্ৰথমে আপোনালোকক সেইকাৰণে ধন্যবাদ। এই জ্ঞানাকাংক্ষাত আমি দৰ্শন, বিজ্ঞান, মনস্তাত্ত্বিক আৰু যি আমাৰ আধ্যাত্মিক চিন্তা চৰ্চা আছে, এই সকলোখিনিক আমি একত্ৰিত কৰি এটা কেন্দ্ৰত সংজ্ঞায়িত কৰিছোঁ। কিন্তু এটা কথা যে আমি জোৰ জবস্তিক ইয়াক এটা কেন্দ্ৰলৈ আনিব বিচৰা নাই। যি সত্য হয় সি যে অভিন্ন হয়, আমি ইয়াতে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আজিৰ পৰা প্ৰায় কেইবাশ বছৰ আগতে যি সত্য নিৰ্ণীত কৰা হৈছিলে বা সত্যক আমি আৱিষ্কাৰ কৰিছিলোঁ, সেই সত্য আজিও যেনেকুৱা অহা হয়তো পিছলৈও আগন্তুক দিনবিলাকতো সত্য ইয়াৰ পৰা ভিন্ন হৈ নাযায়। যি সত্য ভিন্ন হৈ যায় সেই সত্যই একচুৱেলি নহয়। তো এই যে অভিন্নতা, কেৱল মাত্ৰ জীৱনশৈলী সলনি হৈ গ'লেই, ধ্যান ধাৰণাবিলাক সলনি হৈ গ'লেই যে সত্যটো সলনি নহয়, তাক আমি কিতাপখনত খুব সূক্ষ্মভাৱে আমি সকলো দিশ এনালাইচিছ কৰি আমি দেখাইছোঁ যে তাহানিৰ সত্য এইটো, আজিৰ সত্য এইটো, আৰু এই সত্য অভিন্ন হয়। যেনে তাহানিতে ক'লে যে খাদ্যই চেতনা নিৰ্মাণ কৰে, আহাৰা সব্যসী ত্ৰিবিধ ভৱতি প্ৰিয়। তো আজিৰ আধুনিক বিজ্ঞানে কি কৰিছে? খাদ্য বিজ্ঞানে, পুষ্টি বিজ্ঞানে কি কয়, কেনেধৰণে ক্ৰিয়া কৰে, আমি তাক এনালাইচিছ কৰি দেখাইছোঁ। আমি যেনেকৈ শব্দ, এটা খোলৰ শব্দই, সেই শব্দটো হৈ গ'ল প্ৰাকৃতিক, এটা প্ৰকৃতিগত এটা বস্তুৰ পৰা অহা শব্দই আমাৰ কেনেকৈ ভিতৰত প্ৰৱেশ কৰিব পাৰে, কেনেকৈ তৰংগ সৃষ্টি কৰি পেলাই আমাক চেতনা নিৰ্মাণ কৰিব পাৰে, আমি তাক ইয়াত দেখুওৱা হৈছে। যেনেকৈ ঈশ্বৰৰ নাম বা নামে আমাক কেনেকৈ, বা শব্দই আমাক কেনেকৈ ক্ৰিয়া কৰে, তাহানিৰ কথা আৰু আজিৰ কথা, ইয়াৰ সত্যতা একেটাই আছে। যদি আমি আস্তিক বুলি কৈছোঁ, তেতিয়াহ'লে আমি কি কৈছোঁ? প্ৰকৃততে আস্তিক বুলি কি আছে বুলি কৈ আছোঁ, আৰু ন অস্তি বা নাস্তিক বুলি আমি একচুৱেলি ন অস্তি বুলি আমি ক'বলৈ গৈ আমি কি নিষেধ কৰিছোঁ? ইয়াক আমি একেবাৰে মনস্তাত্ত্বিক দিশটো আমি এনালাইচিছ কৰিছোঁ। আধ্যাত্ম আৰু বিজ্ঞান কি, বিজ্ঞানৰ তাৰ ভেটিটো কি, ই কিহৰ ওপৰত প্ৰতিষ্ঠিত, আৰু আধ্যাত্ম মানে কি? ছাপোজ এটা আপেল দেখিলোঁ, আপেলৰ যি ৰং আছে, সেই ৰংটোক চাই মই যি অনুভৱ কৰিলোঁ,
সেই অনুভৱটো মোৰ দাৰ্শনিকগত সমস্যা, মানে আধ্যাত্মিক বস্তু, এইটো এটা আধ্যাত্মিক কনচিয়াছনেছৰ কথা আছে। বাট এই ৰংটো মোৰ চকুত সোমালে বা চকুত স্পৰ্শ কৰিলে বা ব্ৰেইনৰ কোনটো অংশত কেনেকৈ ক্ৰিয়া কৰিলে ৰংটোৱে, সেইটো হৈ গ'ল কি বিজ্ঞান। তো এই চেতনা আৰু বিজ্ঞান, মানে শৰীৰটো হ'ল প্ৰকৃতি, এই জগত প্ৰকৃতি, এই প্ৰকৃতিক জানা আৰু প্ৰকৃতিক জানি চেতনাক জানা, দুয়োটা যে অভিন্ন। আমি ইয়াত সকলো প্ৰকাৰে চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, নাৰীক কেনেকৈ মানে ধৰ্মৰ আশ্ৰয় লৈ পেলাই ডমিনেট কৰিলে, দমন কৰি অহা হ'ল, সূক্ষ্মভাৱে তেখেতলোকক কেনেকৈ এটা সোণৰ শিকলিৰে বান্ধি পেলোৱা হ'ল। ইয়াত আমি 11টা অংশত খণ্ড কৰি আমি লিখি উলিয়াইছোঁ। সফলতা বিফলতা যেনেকৈ আমি এতিয়া এনেকৈ ক'বলৈ ধৰিছোঁ যে এজন মানুহ দক্ষ হোৱা বা প্ৰতিভাশীল হোৱা মানে সফল, বাট কিন্তু কৰ্ম উদ্দেশ্য প্ৰধান হয়, যে কৰ্ম অভিপ্ৰায়ৰ ওপৰত নিৰ্ণীত কৰা হয়, তাৰ ভেটিটো মূল্যটো অভিপ্ৰায় ভিত্তিত হ'ব লাগিব। যে সেই উদাহৰণস্বৰূপে মই এখন তৰোৱাল চলাব জানো খুব সুন্দৰভাৱে, সেইটো মোৰ প্ৰতিভা, কিন্তু সেই তৰোৱালখন চলাই মই কি উদ্দেশ্যৰে মই সেই কৰ্মখিনি কৰিলোঁ, কাৰ্যটো কি উদ্দেশ্যৰে মই কৰিলোঁ, তাৰ ওপৰত নিৰ্ণীত হ'ব যে মই একচুৱেলি তৰোৱালখন চলাই আমি কি কৰিলোঁ, সেই মোৰ দক্ষতাখিনি মোৰ সফল হ'ল নে বিফল হ'ল। তো এনেকৈ আমি বিভিন্ন দিশবিলাক আমি আলোচনা কৰিছোঁ। আৰু সেই কিতাপখন আপোনালোকৰ হাতত তুলি দিছোঁ। এই আপোনালোকৰ বাবেই। ধন্যবাদ, ইমানেই কৈছোঁ।